নমস্কাৰ ভিউৱাৰসকল, নতুনকৈ ৰেঙনি টিভিত সম্প্ৰচাৰিত হোৱা মায়াবিনী ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰসকল, আজি খণ্ডটোত দেখিবলৈ পাব মায়াৰ পিছে পিছে সেই অচিনাকি মানুহজনে মায়াক অনুসৰণ কৰি থাকিব আৰু মানুহজনে মায়াৰ লগত কথা পাতিবলৈ খুজিব, কিন্তু মায়াই মানুহজনক কোনো গুৰুত্ব প্ৰদান নকৰে। ফালে আজি দেখিবলৈ পাব মায়াৰ এড্ৰেছটো বিচাৰি পাব আৰু ল'ৰাটোৱে সঞ্জয়ৰ হাতত কিছুমান গিফ্ট দি পঠিয়াব। আৰু মায়াই ল'ৰাটোক ক'ৰ পৰা আহিছ বুলি সোধে আৰু গিফ্টবোৰ দলিয়াই দিয়া দেখিবলৈ পাব। আনফালে সঞ্জয়ে ক'ব, ছাৰে আপোনাক সহায় কৰিবলৈ নাপাই তেখেতে নিজকে ক্ষমা কৰিব পৰা নাই বুলি কয়। আনফালে আজি খণ্ডটোত দেখিবলৈ পাব মায়াই ৰাস্তাইদি গৈ থাকিব আৰু ল'ৰাটোৱে মায়াক দেখি কিছুমান বস্তু দিয়ে আৰু মায়াই সেই বস্তুবোৰ নলয়। আৰু ল'ৰাটোক কয়, আপোনাৰ সহায় কোনো প্ৰয়োজন নাই, মোৰ জীৱনটো লৈ মই সুখী বুলি কয়। ভিউৱাৰসকল, ল'ৰাটোৱে বাৰু মায়াক মনে মনে ভাল পাব বিচাৰিছে নেকি বাৰু? এই সকলোবোৰ জানিবলৈ জনপ্ৰিয় মায়াবিনী ধাৰাবাহিকখনৰ আজি খণ্ডটো চাব লাগিব। সেয়েহে ভিউৱাৰসকল, মায়াবিনী ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে মায়াবিনী ধাৰাবাহিকখনৰ আজি খণ্ডটো চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।